हाय फ्रेंड्स नतुन एटा भिडिओ स्वागतम। আজি এইটো এসাম টাইপৰ দুটা ৰুমৰ ঘৰৰ প্লেনিং কেনেকৈ কৰা হৈছে যেহেতু ঘৰটো সকলোখিনি 5 ইঞ্চি গাঁথনি হয় আপোনালোকৰ ফ্ৰন্ট সাইডটো এবাৰ চাই লওক কেনেকুৱা সাইজত প্লেনিং কৰা গৈছে আপোনালোক ভিতৰত লৈ ৰুমবোৰৰ সাইজ দেখুৱাই দিম আৰু এই ঘৰটোত ইটাৰ খৰচ কিমান লাগিল পিনৰ পৰা এইখিনি আপোনালোক জনাই দিম। এই ঘৰটোৰ পিনৰ হাইট দিয়া হৈছে 3.5 ফুট হয় আৰু তলত বিম দিয়া গৈছে ঘৰটোত আৰু এই টপটোৰ হাইট হৈছে 4 ফুট। ঘৰটো পিনৰ পৰা টিং লগোৱালৈ হাইট হৈছে টোটেল হাইট হৈছে 11 ফুট। মই এনেকুৱা ফ্ৰন্ট সাইডটো চাই লওক ইয়াত চেৰিৰ ষ্টেপৰ কাৰণে এনেকুৱা এখন ছাদ ঢালা গৈছে এইখন ছাদ ঢালা হৈছে আৰু এই ছাদৰ কাৰণে পুছ 6x6 ঢালা হৈছে এনেকৈ চেৰি 5টা ষ্টেপ কৰা গৈছে তোমাৰ আৰু এইটো এনেকৈ আৰু এই ঘৰটোৰ মেজাৰমেণ্টটো কিমান দিয়া গৈছে আপোনালোকক কৈ আছো। ঘৰটো হৈছে দীঘলটো দিয়া হৈছে 23 ফুট আৰু বহলটো আছে 32 ফুট আৰু এইখন বাৰান্দা হয় বাৰান্দাখন ধুনীয়া হৈছে আহল বহল হয় আৰু এই বাৰান্দাখনৰ সাইজ কিমান দিয়া গৈছে সেইটো কৈছো। বাৰান্দাখনৰ সাইজ হৈছে 7x16 আৰু এইটো বাৰান্দাৰ ফ্ৰন্ট ৱালত দিয়া গৈছে 4 পাল্লা খিৰিকী এইখন দৰেদি ড্ৰয়িং ৰুমত যোৱা এখন দৰজা হয় আৰু আপোনালোকৰ ড্ৰয়িং ৰুমটো এবাৰ চাই লওক কেনেকুৱা হৈছে। এই ড্ৰয়িং ৰুমটো সাইজ দিয়া গৈছে 16x16 আপোনালোকে কেনেকুৱা হৈছে 16x16 ৰুম দিলে কেনেকুৱা হয় আহল বহল আপোনালোকে এবাৰ চাই লওক। ৰুমটো সাইডত দিয়া গৈছে 6 পাল্লা খিৰিকী আৰু পিছফালে দিয়া গৈছে এখন দৰজা নেক্সট ৰুম টানৰ কাৰণে আৰু ফ্ৰন্টত দিয়া গৈছে 4 পাল্লা খিৰিকী এইটো ৰুমত এইখিনি খিৰিকী দিয়া গৈছে আৰু এনেকৈ 3-4 পাল্লা ফ্ৰেমৰ ওপৰত 4 পাল্লা ভেন্টিলেশ্যন দিয়া গৈছে। এইটো হৈছে ড্ৰয়িং ৰুম আৰু বেডৰুমটোত লৈ যাই আছো বেডৰুমটোৰ সাইজ কিমান দিয়া গৈছে এখন বাৰান্দাৰ পৰা আহি এই দৰজাখনেৰে সোমালে এইটো বেডৰুম হয় বেডৰুমটোৰ সাইজ চাই লওক এবাৰ। বেডৰুমটোৰ ফ্ৰন্টত দিয়া হৈছে 6 পাল্লা খিৰিকী আৰু এইখন সাইডত দিয়া গৈছে 5 পাল্লাকৈ দুখন খিৰিকী বেডৰুমটোৰ খিৰিকী এইখানে দিয়া গৈছে আৰু 5 পাল্লা খিৰিকীৰ ওপৰত 5 পাল্লা ভেন্টিলেশ্যন দিয়া গৈছে আৰু এইটো ৰুমৰ সাইজ ক'বলৈ গ'লে দীঘলটো আছে 23 ফুট আৰু বহলটো আছে 16 ফুট। এনেকুৱা টাইপত প্লেনিং কৰা গৈছে ৰুমবোৰ আপোনালোকে কেনেকুৱা লাগিছে ৰুমবোৰ আহল বহল হৈছে কমেণ্ট কৰি জনাব আৰু ঘৰটো যেহেতু 5 ইঞ্চি গাঁথনি দিয়া গৈছে ইয়াত ইটা লাগিছে 7000 ইটা পিনৰ পৰা আৰু ইয়াত সকলোখিনি কেঞ্চি পাকাৰে হ'ব টপৰ ওপৰত পাকাৰ হ'ব আৰু এইবোৰতো পাকাৰ হ'ব গলাবানবোৰ পাকাৰে দিয়া গৈছে।